হাই গাইজ ডাইৰেক্ট একদম উকিয়ামতহে দেখা দিলোহি আৰু এইফালে এইকেইজনীয়ে ব্ৰেকফাষ্ট কৰি আছে আৰু এতিয়া আমি যাওঁ ব'টিঙলৈ আৰু মই আপোনালোকক শ্বিলং আৰু মেঘালয় বৰ্ডাৰটো অলপ দেখাই দিম। এইটো মোৰ পাছফালে যিটো দেখিছে এইটো কৰি আছে মোক কৈ দিছ আৰু গাইজ এতিয়া আমি ব'টিং কৰিবলৈ যাম পুৰা এইবোৰ যাম আৰু নাওখন ফুটা নেকি একো নহয় গাইজ এইটো হৈছে চৌপাশটো আৰু আমি এফালে ব'টিং কৰি যাম এতিয়া একদম মজা চিনাৰীটো মজা লাগিছে আহি কিবা কোৱা আজি আমি নাওত উঠিছো বহুত ভাল লাগিছে জীৱনৰ নাওত উঠি পাইছিলা নে নাই পাইছো কিন্তু এনেকুৱা জেগাত উঠি পোৱা নাই আৰু ক'ত আহিছা ঠাইখনৰ নাম কোৱা কি দেখিছা আজি এতিয়া পিকনিক খাব আহিছো আৰু আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোৰ চিঞৰ এটা হ'ব লাগে এতিয়া একদম নদীৰ মাজত ব'টিং কৰি আহি আছো আৰু ইফালে আমি এইটো মেঘালয় আৰু এইফালে শ্বিলং কিয় নহয় এইফালে এইটো পাহাৰটো মেঘালয় পাহাৰ নহয় নেকি সেইটোকে কৈছো আজি বহুত ভাল লাগিছে আহি ইমান ধুনীয়া পানী তো ফ্ৰেণ্ডছ এখন হৈছে ঘগা নদী আৰু ঘগা নদীৰ ওপৰেদি আমি ব'টিং কৰি গৈ আছোঁ মেঘালয় আৰু এইবোৰ আমাৰ ফ্ৰেণ্ডছটো আপোনালোকে কমেণ্ট কৰি ক'ব যে আমাৰ পৰিৱেশটো কেনেকুৱা লাগিছে তো ইয়াত এই ভিডিঅ'টো মই 3-4 হ'ল আপলোড কৰা বাৰে প্ৰতি কপিৰাইট আহে কাৰণ ইয়াত ল' মিউজিক আছিলে আৰু সেইবাবে মই এবাৰ এডিটিং কৰি ভিডিঅ' মানে ভইচ দিছোঁ কোনো মানে মিউজিক দিয়া নাই কাৰণ বাৰে প্ৰতি কপিৰাইট হৈ থাকে আৰু এই নদীখনত মানে মাটিয়ে দেখা পায় পানীটো ইমান পৰিষ্কাৰ ন তো মাটিয়ে দেখা পায় তো আপোনালোকে কেমেৰাত দেখা নাপাব আৰু চিনাৰীটো হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব এই কৈছে মোৰ মুখখন অলপ দেখুৱাই দিয়ক তো এইবোৰ আমাৰ ফ্ৰেণ্ডছ আৰু এই দাদাজনে মানে ইমান কষ্ট কৰি আমাৰ গোটেইবোৰকে মানে লৈ গৈছে আৰু ফ্ৰেণ্ডছ এইটো যিটো দেখিছে এইটো হৈছে মেঘালয় আৰু এইফালে যিটো দেখিছে এইটো হৈছে শ্বিলং এইখন হৈছে শ্বিলং আৰু ৰাইট চাইডে যিখন আছে পাহাৰ যিটো কেইটা পাহাৰ আছে সেইকেইটা হৈছে মেঘালয় আৰু মাজত এখন ঘগা নদী আৰু এইটোৱে হৈছে মানে শ্বিলং আৰু মেঘালয় বৰ্ডাৰ তো ফ্ৰেণ্ডছ তো আমি এতিয়া পামেগৈ আৰু বেছি দূৰ নাই মেঘালয় পামেগৈ আৰু গৈ আছোঁ আৰু সেইফালে কিবা বগা দেখিছোঁ শুনিছোঁ তাত বোলে কিবা ধাবা বনাইছে আমি বেলেগ এদিন আহিম খাবলৈ আৰু বেছি দূৰ নাই পাম মেঘালয় আৰু ফাইনেলি গাইজ পাই গ'লোহি মেঘালয় পাহাৰ আৰু ইয়াত খুৰীহঁতে কিবা মাটি খান্দি আছে কিবা দোকান দিব বোলে জানুৱাৰী মাহত তো আমি আহি পাই গ'লোহি আৰু এই বাইদেউকেইজনী ইয়াত মাটি খান্দি আছে আৰু আমি ওপৰলৈ যাম আৰু লাহে এয়া মেঘালয় পাহাৰৰ মাজে আহি আছোঁ মই একদম আগত কাৰণ মই বহুত এক্সাইটেড হৈ আছোঁ আৰু এইকেইজনী মোৰ লগৰকেইজনী বহুত দূৰত আছে মাত শুনিছোঁ গাইজ ফাইনেলি দেখা পাম চাগে শিলৰ মাজে নেজানো আৰু ক ওলাও গৈ মুঠতে আহি আছোঁ আৰু গাইজ মেঘালয় পাহাৰৰ মাজে আহি আছোঁ ৱাটাৰফল চাবলৈ
এইকেইজনীয়ে গাইছ ভয় কৰিছে কাৰণ ইয়াত আমাৰ লগৰবোৰ কেতিয়াবা আৰু যিবোৰ লগৰ আগতে আহিছিলে সেইহঁত নোহোৱা হৈ থাকিলে আৰু এইকেইজনী অকলে অকলে আহিবলৈ ভয় কৰিছে গাইছ ফাইনেলি একদম পাহাৰৰ ওপৰেদি গৈ আছোঁ আৰু ফাইনেলি আকৌ উভতিব লগা হ'ল কাৰণ এই ভয়াতুৰ কেইজনীয়ে বহুত ভয় কৰিছে গোটেইকেইজনী ফি গ'ল আৰু মই অকলে সেইকাৰণে যাওঁ বোলো উভতি গাইছ ফাইনেলি আকৌ ওপৰলৈ গৈছোঁ ৱাটাৰফল চাবলৈ মেঘালয় পাহাৰৰ মাজে মাজে হয় আৰু ৰ'বা অলপত দেখাই দিওঁ বন্দনা আৰু এইবোৰ ফ্ৰেণ্ডছ আহি আছে আৰু এইফালে ওপৰফালে যাম আৰু শুনিবলৈতো পাইছোঁ আৰু ৱাটাৰফললৈ বহুত দূৰ আছে তথাপিতো আৰু যাই থাকোঁ কিমান দূৰ পাওঁগৈ ফ্ৰেণ্ডছ তো আৰু বেছি দূৰ নাই আমি গৈ আছোঁ আৰু বেছি দূৰ নাই পামেগৈ আৰু আমাৰ আগতে যিখিনি ফ্ৰেণ্ডছ গৈছিলে সিহঁতে উভতি আহিলে অলৰেডি তো সিহঁতক বাটতে লগ পালোঁ আৰু সিহঁতক বাই দিছোঁ আৰু ইয়াৰ চেপে আমি গৈ আছোঁ তো পামগৈ আৰু বেছি দূৰ নাই আৰু ফ্ৰেণ্ডছ শুনিবলৈ পাইছোঁ ইয়াত বোলে বহুত জোক আছে কিন্তু মইতো এটাও দেখা নাপালোঁ আৰু সাপ চাপো আছে তো পাহাৰীয়া জেগা হয়তো থাকিবই আৰু বহুত সৰু বাটেৰে আমি গৈ আছোঁ আৰু শব্দ শুনি আছোঁ তো দেখা পাম আৰু বেছি দূৰ নাই আমাৰ ফ্ৰেণ্ডছবোৰ পিছেদি আহি আছে আৰু মই শব্দ শুনি আছোঁ ফাইনেলি গাইছ মইতো দেখি গ'লোঁ ৱাটাৰফল তো আপোনালোকক দেখাম আৰু এতিয়া তো ফ্ৰেণ্ডছ ফাইনেলি আমি ৱাটাৰফল দেখিলোঁ যিটো মোৰ পাছফালে আছে আৰু আমি বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ তো বহুত গৰম লাগি আছিলে মই তাকে কৈছিলোঁ আৰু এইও কৈ আছে বহুত গৰম লাগিছে ঘাম টোপকৈ সৰি গৈছে এনেকৈ কৈ আছিলে তো আপোনালোকে শুনা নাপাব তাৰ বাবে বাৰু মই বহুত দুখিত গাইছ ফাইনেলি একদম মেঘালয় পৰ্বত বগাই ৱাটাৰফল চালোঁ আৰু এতিয়া যাব ওলাইছোঁ এইয়া ইমান ওখ বাটেৰে পাহাৰৰ সৰু বাটেৰে গাইছ আৰু এয়া একদম নদীৰ মাজত আছোঁ পানীত এয়া আৰু এইয়া খুৰীহঁতে মানে এইবোৰ শিল আছে ইয়াৰ ওচৰত শিলবোৰ চপাই আছে কাৰণ জানুৱাৰী মাহত বহুত মানে মানুহ আহিব আৰু তাত তেওঁলোকে দোকান দিয়ে সেইকাৰণে মানে ইয়াত এই শিলবোৰ গটাই আছে আৰু জেগাখিনি বাম কৰি আছে আৰু এনেকৈ ঘূৰি পকি আহি আমি খানা খাওঁতে ভিডিঅ' বনাবলৈ থাকি গ'ল আৰু ছাৰ্ভে কৰা ভিডিঅ'টো মই এক্সট্ৰাকৈ আপলোড কৰিম আৰু খাই বৈ এনেকৈ ঘৰমুৱা হওঁতে গোটেই আমাৰ ফ্ৰেণ্ডছবোৰে ফুল এনজয় কৰি আছে ফুল ডেন্স কৰি আছে মই নানাছিলোঁ কাৰণ মই ভিডিঅ' বনাই আছিলোঁ আৰু একে লাষ্টত মেমেও পূৰা ডেন্স কৰিলে কিন্তু মই গীতটো এইটো কাৰণে কাটি দিছোঁ প্ৰথম আপলোড কৰিছিলোঁ ভিডিঅ'টো কপিৰাইট হৈ গ'ল সেইকাৰণে মই গীতটো কাটি দিলোঁ আৰু আপোনালোকে দেখিছে আমাৰ মেমে নাচি আছে তো এতিয়ালৈ বাই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাম বাই